অসম চৰকাৰৰ শেহতীয়াভাৱে যিটো মন্ত্ৰী গোটে যিটো প্ৰতিবেদন দাখিল কৰিছে সেই প্ৰতিবেদনটো কেইবাটাও ক্ষেত্ৰত অস্পষ্ট হৈ আছে। তেওঁলোকে অনুমোদন জনাইছে যে এই জনগোষ্ঠীকেইটাক জনজাতীয়কৰণ কৰিব লাগে বুলি কৰাৰ অনুকূলে তেওঁলোকে প্ৰস্তাৱ দিছে। কিন্তু অসমৰ বৰ্তমানৰ যিবিলাক স্বীকৃত যিবিলাক জনগোষ্ঠী আছে, জনজাতীয় জনগোষ্ঠী, সেইসকলৰ কথা ইয়াত ঘূণাক্ষৰেও তেওঁলোকে উল্লেখ কৰা নাই। মই উদাহৰণস্বৰূপে ক'ব খুজিছোঁ যে 1992 চনত মহামান্য সুপ্ৰিম কোৰ্টে এটা মণ্ডল কমিশ্যনৰ ওপৰত এটা ৰায় দিওঁতে এটা কথা কৈছিলে যে যিকোনো সংৰক্ষণ মুঠ জনসংখ্যাৰ 50% ভিতৰত হ'ব লাগিব। এতিয়া মন্ত্ৰী গোটে যিটো প্ৰতিবেদন দিছে, এফালে আমাৰ যিসকল ইতিমধ্যেই জনজাতীয় বুলি স্বীকৃত হৈ আছে বিভিন্ন জনগোষ্ঠী, সেইসকলৰ কি হ'ব, তেওঁলোকৰ সংকোচন হ'ব নেকি, তেওঁলোকৰ কোনো প্ৰকাৰে এই 6টা নতুনকৈ জনগোষ্ঠী জনজাতীয়কৰণ হোৱাৰ পিছত তেওঁলোকৰ কিবা অধিকাৰ খৰ্ব হ'ব নেকি, এই বিষয়ে অসম চৰকাৰে কে অস্পষ্ট কৰি পেলাই ৰাখি দিছে। ইচ্ছাকৃতভাৱে তেওঁলোকে ৰাখিছে যাতে ইতিমধ্যেই যিবিলাক জনগোষ্ঠী আছে, জনজাতীয় জনগোষ্ঠী, সেইবিলাকৰ মনত যাতে আশংকা হয়, সেইবিলাকৰ মাজত যাতে এটা তেওঁলোকে যাতে আন্দোলন কৰে, তেওঁলোকে যাতে অসমত অশান্তি কৰে আৰু এই 6টা নতুন জনগোষ্ঠীৰ বিৰুদ্ধে যাতে এটা কাউণ্টাৰ মুভমেণ্ট যাতে তেওঁলোকে কৰিব পাৰে, তেনেকুৱা ধৰণৰ এটা কূটকৌশল এই বিজেপি চৰকাৰৰ মন্ত্ৰী গোটে আওপকীয়াভাৱে তেওঁলোকে কৰিবলৈ লৈছে। কংগ্ৰেছ দলৰ এই ক্ষেত্ৰত অতি স্পষ্ট দৃষ্টিভংগী আগৰে পৰা, এতিয়া বুলিয়ে নহয়, যে প্ৰথম কথা হ'ল যে নতুনকৈ 6টা জনগোষ্ঠীক জনজাতীয়কৰণ কৰাৰ কাৰণে কংগ্ৰেছ দলে প্ৰণালীগত সেই তেতিয়াৰ পৰাই